এতিয়া আমি আম খাব ওলাইছো আৰু ইফালে মানে মঞ্চৰ কাম চলি আছে আৰু ইফালে কাৰ্যালয়ত বহি আছে আৰু অংকুৰে মানে ড্ৰাইভাৰ আৰু মানে বেটাৰী গাড়ীখন লৈ যাম আমি এই আম ল'ব এই ৰিক্সাত আনিম আমখিনি গোটেইবিলাকে খাম আৰু লগে ভাগে আজি একলগ হৈছো না আজি ড্ৰাইভাৰ পাইলট পাইলট আৰু এতিয়া আমি আম ল'ব গৈ আছো মানে চব ঘৰে ঘৰে যাম আৰু আজি আম ল'বা আমাৰ পাইলট আহি আছে বৰ্তমান পাইলট দুটা লাগব নেকি এখাতে মানে আমাৰ পাইলট মানে চবতে যাব লগা হলে মানে অংকুৰক লৈ যাওঁ আৰু আমি চলিহাত আৰু এইখনে আমাৰ বিহু মঞ্চখন আৰু এতিয়া আমি গোটেইবিলাকে আম ল'ব গৈ আছো এই মানক দাসৰ ঘৰত যাই আছো এতিয়া আমি আম ল'ব গোটেইবিলাকে আছো আৰু আমি ইয়াত পুৰা একদম পাইলট 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 আহি পালো দে ঘৰ আহি পালো এতিয়া কয় আছে ঘৰটো এতিয়া মানে আম ল'ব গৈ আছো আৰু আজি কোনফালে আছে এইডাল হল আমডাল এই লেট্ৰিনটোৰ পিছফালে আৰু এতিয়া আইতাৰ ঘৰ আহি পালো এইটো হ'ল আইতাৰ ঘৰটো আইতা এইফালে চোন মাত দি একবাৰ মাত দিয়ে আইতা হয় ইফালে দে আহা আম খাব আহিছিলো মানে আমি কাৰ্যালয়ত বহি আম খাম ডাঙৰ ডাঙৰ হৈছে আৰু আইতা কৈছে এই পিছফালে পাৰ যাব দিছে ডাঙৰ ডাঙৰ হৈছে বোলে আম সেইফালে যাম গেলো দে আৰু এতিয়া আমি পাৰমিশন লৈ আহিলো মানে আইতাৰ আমৰ তলক লাগি যাই আছো আৰু অংকুৰে চৰি বাৰী ধৰিল হাতত এতিয়া মানে কাৰ্যালয়ত মানে আম চাম খাম আৰু গোটেইখিনি দেখাম আৰু চাই থাকিব মানে ইহঁত দুটাও আহি পালা তোৰ আৰু শুনা এহেঁতো মানে আম খাব আজি আৰু মানে ইফালে চৰি বাৰী জাল দিব লাগব অংকুৰে মানে গাছত উঠি আছে তুমি ধৰি লোৱা এইডাল ধৰি লোৱা ইডাল দি আছো বৰ্তমান এতিয়া বোলে পুৰা জংঘলৰ মাজত আহিছো আজি আম খাবলৈ তই তাতে পৰিছে মানে গুডুক ল'ব খেদাইছো মই গুডু তাতে হাতিয়ে দিয়া তুমি পাইছা না আয়া পাইছা না আনা হাতখান দি আৰু এই দুটা আহি গৈছে আমাৰ মঞ্চ বম আম মানে আইতাই যিটো কৈছে না সেইটো সঁচা হৈছে একদম আৰু আমাৰ এই অংকুৰ দাসে মানে আম পাৰি আছে এতিয়া মাথাত যে নপলা বোলে বেয়া আমিলা আছে হৈছে আমিলা আৰু আইতাহঁতৰ এই বাৰীত আম পাৰিব আহি মানে এটা বস্তু দেখা বোলো একদম বঢ়িয়া বস্তু মেইন বস্তুটো হলে এইটো খাঙে নেকি অলপ হোৱা নাই হলি খাম বাৰু এইটো এটা লাগিছে আৰু এইফালে আছে আৰু আনাৰস দুই এটা লাগে আৰু আমি ধুনীয়াকে আৰু আমটিছো আহি আছে না তাতে ধুনীয়াকে খাম আৰু আমাৰ গুডু এতিয়া আম বুটলি আছে গুডু কেইটামান হল 4টা হল বঢ়িয়া আৰু এই 3টা ভৰাই লোৱা তুমি থহাত আচ্ছা এইটো আমাৰ গুডু এই মঞ্চত এই বঢ়িয়া আৰু এনেকে আম চাম পাৰা হৈ গল এতিয়া মানে ৰিক্সাত যাব লাগিল না এতিয়া ৰিক্সাখন বেক কৰি আছে আমাৰ পাইলট বেক আহি যোৱা লাগিল হৈছে এই গাৰা আছে গাৰা টান ঘূৰি টান আৰু এনেকে গৈ থাকোতে মানে ৰাস্তাত একযোৰ চশমা পালো ঘূৰোৱা কাৰোবাৰ গম নাপাওঁ দেচোন আৰু আম এটা আছে লগত মানে এইটো মানে নাখাওঁ ঘৰত লৈ যাম এইটো ৰৌ মাছেদি খাম এইটো আমটো ৰৌ মাছ আৰু এইযোৰ কাৰোবাৰ চশমা আছে যদি কাৰোবাৰ ঘূৰাইছে মোক কণ্টেক্ট কৰিলে হ'ল লৈ ল'ব আৰু আম চাম আনি দিলো আমি আৰু দা আমকেইটা হ'ব না নহ'ব আৰু এতিয়া আমি মানে ৰান্ধনী ঘৰত আহিছো গুডু আৰু মই গুডু বল তুমি খুলি দিয়া লাহেকে মানে চৰিয়া আৰু নিমখ ল'ব আহিছো চৰিয়া এইটো লোৱা তুমি আচ্ছা ঠিক আছে অলপ হালধি লম নেকি না হালধি দিব নোৱাৰি আমি নিমখ দিব এইখিনি লৈ লম আৰু বাকী
যি দে দিব আৰু হালধি নিমখ যি দে দিব আৰু এইখিনি লৈ আনিছো দি দিব আৰু এইফালে আমাৰ মানে বিহুৰ এই পেণ্ডেলটো হৈ আছে মানে হেৰি ষ্টেজখন ইয়াতে হেৰি আহিব বেবী কুইন আৰু ছাৰ আজি মঞ্চ হ'ব না হৈছে দে আৰু ইফালে আমাৰ মানে আমৰ মানে প্ৰতিযোগিতা হৈ আছে আমৰ কাই কিমান খাব পাৰে আৰু ৰমেনদাই এনেকে আম কাটি আছে আৰু ছয়বিলাক আমাক দি আছে চবকে মানে ভাগি দি আছে আৰু এটা চবকে ভাগি দি আছে আম কাটি আছো মজা টেঙা ই আৰু নাছে কিবা মাছৰ বাতি আৰু আমৰ ছয় এতিয়া ফেলে দিলা লাইজতে ই লাইজতে আৰু ফেলে দিয়ে এতিয়া মানে খাৱা সময় আহি আছে আৰু মানে পুৰা এনে লেল ওলাই আছে চবৰে মুখে মুখে আৰু এই জলকীয়াটো সানি দিব এতিয়া মানে চৰিয়াত অলপ মানে চাফা চাফা কৰি লোৱা হৈছে থাৰা চাৰা বিলাক আমাৰ এই মেইন মানে আমৰ সভাপতি